কবিতাৰ শিৰোনাম ডাষ্টবিনবোৰ মোৰ বৰ প্ৰিয়। মৃদুস্মিতা, ডাষ্টবিনবোৰ মোৰ বৰ ভাল লাগে জানা। তাত থকা লেতেৰা জাবৰ, কীট পতংগ কিম্বা বীজাণুবোৰ মোৰ বৰ প্ৰিয়। এই যে ডাষ্টবিন চাফা কৰা মানুহবোৰ, সিহঁতৰ মলিয়ন পোচাকযোৰৰ আঁৰত আছে এখন কোমল হৃদয়, য'ত অহৰহ বাজি থাকে মানৱতাৰ গান। আৰু যে ডাষ্টবিন খুচৰি খাদ্যৰ সন্ধান কৰা শিশুবোৰ, সিহঁতৰো আছে এখন বহল হৃদয়। সিহঁতৰ যদি হৃদয়বোৰ নাথাকিলেহেঁতেন, মইতো কাঁহ নিবাই হলোহেঁতেন কাউৰী শগুনৰ খাদ্য। তুমিতো জানাই কুন্তি কৰ্ণৰ কাহিনী। সূৰ্য দেৱতাৰ সাক্ষাতত উপজা কৰ্ণ, অলেখ দুৰ্ভাগ্যই ভেদা এক জীৱন। অভিশাপত জৰ্জৰিত, প্ৰতিশ্ৰুতিত বন্দী হৈ মৃত্যুক মাতিলে হাত বাউলি। বেচেৰা কৰ্ণ, ময়ো কৰ্ণ, আজিৰ যুগৰ কৰ্ণ। ময়ো দানবীৰ, মই মহাবীৰ, মহাৰথী। কিন্তু মই চিনি পাওঁ ছদ্মবেশী ভিক্ষাৰী ব্ৰাহ্মণক। মই বুজি পাওঁ যুদ্ধক্ষেত্ৰত সঠিক অস্ত্ৰৰ প্ৰয়োগক। মই কাহানিও নহওঁ মাতৃ প্ৰতিশ্ৰুতিত বন্দী। মই কাহানিও নহওঁ গুৰুৰ অভিশাপত জৰ্জৰিত। জানা, ডাষ্টবিনবোৰ মোৰ বৰ প্ৰিয়। মই নিতৌ খুচৰি চাওঁ, আকৌ আছে নেকি ক'ৰবাত কাৰোবাৰ ভুলত উপজা মাংসপিণ্ড। ধন্যবাদ। কবিতাৰ শিৰোনাম ডাষ্টবিনবোৰ মোৰ বৰ প্ৰিয়। মৃদুস্মিতা, ডাষ্টবিনবোৰ মোৰ বৰ ভাল লাগে জানা।